তোমালোকে যোৱা যিকেইটা ভিডিঅ' পালা সেই ভিডিঅ' কেইটাত পইচা টকালৈ নিয়া সেই অংককেইটা তোমালোকে তাত পালা, তাত নিশ্চয় বুজি পাইছা। আজি মই তোমালোকক টকা পইচালৈ কেনেকৈ নিয়ে, আমি আগত পইচা টকালৈ নিছিলো, আজি আমি এই অংকটোত টকা পইচালৈ নিম। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, তোমালোকে টকা পইচালৈ নিবলৈ হলে দশমিক বিন্দুটো উঠাই দি পইচা বুলি লিখিব লাগে। এই কথাষাৰ তোমালোকে যেতিয়া মনত ৰাখিবা তেতিয়া অংকটো কৰিবলৈ সহজ হ'ব। টকা পইচালৈ নিবলৈ হলে কি কৰিব লাগিব, দশমিক বিন্দুটো উঠাই দি টকাৰ ঠাইত কি বুলি লিখিব লাগিব, পইচা বুলি লিখিব লাগিব। তেতিয়াই অংকটো পইচালৈ গুচি যায়। ধৰা হল 7 টকা 20 পইচা, 7 টকা 20 পইচা। 7 টকা 20 পইচাক আমি কিহলৈ নিব লাগে, 7 টকা 20 পইচাক আমি পইচালৈ নিব লাগে। কিহলৈ নিব লাগে, পইচালৈ নিব লাগে। আমি কি কৰিব লাগিব, আমি আগতে কৈ আহিছো যে আমি জানি আহিছো যে দশমিক বিন্দুটো উঠাই টকাৰ ঠাইত পইচা লিখিলে আমাৰ পইচালৈ গুচি যাব। বুজি পালানে? এতিয়া আমি একেবাৰে সহজ চোৱা, 7 দশমিকটো উঠাই দিলো, মানে দশমিকটো নাপাতিলো, দশমিকটো কি কৰিলো, নাপাতিলো। আৰু টকা ঠাইত কি লিখিম, টকা ঠাইত আমি পইচা লিখিম। কি লিখিম, পইচা। একেবাৰে সহজ অংকটো, একেবাৰে সহজ। মনত ৰাখিবা অংকবিলাক হ'ল একোটা গেম, খেলহে। আটাইতকৈ উজু বিষয় হৈছে হ'ল অংক। অংক কেতিয়াও মুখস্থ কৰিব নালাগে, হয় নে নহয়? কিন্তু সমাজ অধ্যয়ন, ইংৰাজী, বিজ্ঞান বা কিবা কিবি বাকী ছাবজেক্টবিলাক কি হয়, আমি খুব মুখস্থ কৰিবলগীয়া হয়, লিখিবলগীয়া হয়। কিন্তু অংকত আমাৰ সেই সমস্যাটো নাই, সেইকাৰণে অংকটো উজু। এতিয়া গম পালানে কেনেকৈ টকা পইচালৈ নিয়ে? এনেকুৱা অংকখিনি তোমালোকে কৰি পেলাবা। আৰু এটা অংক তোমালোকক দিছো মই বুজি পাবলৈ। 6 নম্বৰ অংকটো চোৱা। 6 নম্বৰ অংকটো 270 টকা 5 পইচা। 270 টকা 5 পইচা। ইয়াত আকৌ টকা লিখা থাকিলেও আকৌ পইচা বুলি পঢ়ে, হয় নে নহয়? এতিয়া কি হ'ব, দশমিকটো আমি উঠাই দিলো, দশমিকটো কি কৰিলো, আমি উঠাই দিলো। 270.5 পইচা। বুজি পালানে? এই দুটা অংকই তোমালোকে বুজাই দিলে হৈ যাব। গতিকে তোমালোকে বাকী অংকখিনি কৰি পেলাবা। আমি ইয়াৰ পিছত টকা পইচাৰ যোগ আৰু পূৰণ শিকিম। টকা পইচা আমি যোগ আৰু পূৰণ শিকিম, কেনেকৈ টকা পইচা যোগ পূৰণ কৰে, যোগ কেনেকৈ কৰে, পূৰণ কেনেকৈ কৰে, সেইখিনি আমি পিছৰ ভিডিঅ'টোত শিকিম।